নমস্কাৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকে লাইক কৰি দিব। তেনেহ'লে আহক আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰকেইটালৈ। আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় স্কোৱাডত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা। আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰটো অহা মাহত অনুষ্ঠিত হ'বলগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ক্ৰমে ভাৰতীয় পুৰুষ আৰু মহিলা প্ৰত্যাহ্বানৰ নেতৃত্ব দিব শিৱ থাপা আৰু টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই। 30 অক্টোবৰৰ পৰা 12 নৱেম্বৰলৈ জৰ্ডানৰ আম্মানত অনুষ্ঠিত হ'বলগীয়া মহাদেশীয় অফিচৰ বাবে নিৰ্বাচন পৰীক্ষামূলক পৰীক্ষা বৃহস্পতিবাৰ বা শনিবাৰলৈ NIS পাটিয়ালাত অনুষ্ঠিত হয়। আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত ব্যৱসায়ী প্ৰতিষ্ঠানৰ 2 কৰ্মচাৰীক কাণত ধৰি আঁঠু কঢ়াই শাস্তি, ভাইৰেল ভিডিঅ' সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। যোৰহাটত সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ'ই বিভিন্ন মহলৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। এই ভাইৰেল ভিডিঅ'ই যোৰহাটৰ আৰক্ষী প্ৰশাসনৰ সুফলা স্বৰূপ পুনৰ এবাৰ উদঙাই দিছে। যোৰহাটত একাংশ সংগঠনে সমান্তৰাল প্ৰশাসন চলাই আছে। এই ভিডিঅ'ৰ পুনৰ প্ৰমাণ কৰিছে নগৰখনৰ মিঠাই জংচন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ 2গৰাকী অনা অসমীয়া কৰ্মচাৰীক এগৰাকী অসমীয়া লোকক কোনো কথাত শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগত ৰাজপথত কাণত ধৰি আঁঠু কঢ়াই শাস্তি প্ৰদান কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ একাংশ সদস্যই। আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ বংগাইগাঁও ষ্টেচনত 2 বাংলাদেশীক আটক, 2টো বাংলাদেশীৰ বিস্ফোৰক স্বীকাৰোক্তি। মাত্ৰ 5,000 টকাৰ বিনিময়ত ভাৰতত প্ৰৱেশ কৰিবলৈ সক্ষম হয় বাংলাদেশীয়ে। নিউ বংগাইগাঁও ষ্টেচনত ধৰা পৰে 2 বাংলাদেশী যুৱকৰ ভাষ্যত প্ৰকাশ হৈছে এই চাঞ্চল্যকৰ তথ্য। ভাৰতবৰ্ষত অবৈধ বাংলাদেশীৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে দেশখনৰ অন্তঃৰাষ্ট্ৰীয় সীমান্তত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱা পৰিলক্ষিত হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা ধনৰ বিনিময়ত অসাধুচককৈ অনায়াসে অন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাবলৈ সক্ষম হয় বাংলাদেশী নাগৰিক। আজি ৰাতিপুৱাৰ সবাতকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰতি ঘণ্টাত 230 কিলোমিটাৰ বেগেৰে জাপানৰ টাইফুন নানমডলত তাণ্ডৱ, বিশেষ সতৰ্কতা জাৰি কৰিছে চৰকাৰে। এই দেওবাৰে নিশা জাপানৰ দক্ষিণ পশ্চিম অঞ্চলত টাইফুনৰ নানমাড তাণ্ডৱ চলায়। কিয়নো কৰ্তৃপক্ষই শক্তিশালী ধুমুহা, তীব্ৰ বতাহ আৰু ধাৰাসাৰ বৰষুণৰ পৰা আশ্ৰয় ল'বলৈ লাখ লাখ লোকক আহ্বান জনায়। জাপানৰ বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় 7 বজাত ইয়াৰ তাণ্ডৱ কাগোচিমা চহৰৰ ওচৰত চলে। ই প্ৰতি ঘণ্টাত 234 কিলোমিটাৰ অৰ্থাৎ 146 মাইল বেগত বতাহ বলিছিল। ইতিমধ্যে 24 ঘণ্টাৰ সময়ৰ ভিতৰত দক্ষিণ পশ্চিম কিউ অঞ্চলৰ কিছু অংশত 500 মিলিমিটাৰ পৰ্যন্ত বৰষুণ। গুৰুত্বপূৰ্ণ খবৰ বেংগালুৰুস্থ ইস্কনৰ শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত পুত্ৰ কন্যাসহ আশীৰ্বাদ গ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সংগ দিলে KASৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংগে। দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰিলে বিশ্বৰ অন্যতম বৃহৎ কৃষ্ণ মন্দিৰ বাংগালুৰুস্থ ইস্কনৰ প্ৰতিষ্ঠিত শ্ৰী ৰাধাকৃষ্ণ চন্দ্ৰ মন্দিৰ। নিজৰ সামাজিক মাধ্যমৰ একাউণ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কথা জনায়। তেখেতে টুইটাৰত এটা পোষ্ট কৰে য'ত শ্ৰী ৰাধাকৃষ্ণ চন্দ্ৰ মন্দিৰ দৰ্শন কৰাৰ কথা উল্লেখ কৰে। লগতে সকলোৰে কল্যাণৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ দুৰ্গা পূজা সমাগত খবৰ এগৰাকী শিল্পীয়ে কলম পেঞ্চিলেৰে নিৰ্মাণ কৰিছে আকৰ্ষণীয় দুৰ্গাৰ প্ৰতিমা। সমাগত দুৰ্গোৎসৱ নৰূপত প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিল্পীসকল। বাসুগাঁৱৰ শিল্পী সঞ্জয় চন্দ্ৰই কলম আৰু পেঞ্চিলৰ সহায়ত আকৰ্ষণীয় ৰূপত সাজি উলিয়াইছে দুৰ্গা প্ৰতিমাৰ। প্ৰায় 70,000 পৰা 80,000 কলম আৰু পেঞ্চিল ব্যৱহাৰ কৰি এইবাৰ সাজি উলিয়াইছে দুৰ্গাৰ প্ৰতিমা। গুৱাহাটীৰ ছাত্ৰীবাৰীত আয়োজিত দুৰ্গোৎসৱৰ বাবে শিল্পী চন্দ্ৰই প্ৰস্তুত কৰি উলিয়াইছে এই ব্যতিক্ৰমী প্ৰতিমা। একেদৰে চাউল, কাঠৰ চামুচ আৰু তালৰ পাতৰ সহায়ত শিল্পীজনে নিৰ্মাণ কৰি আছে আন আকৰ্ষণীয় দুৰ্গা প্ৰতিমা। গুৱাহাটীৰ পাণ্ডুত আয়োজিত দুৰ্গোৎসৱত মণ্ডপ শুৱনি কৰিব এই ব্যতিক্ৰমী নিৰ্মাণ প্ৰতিমাই। ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ ছলমান খানক হত্যা কৰিবলৈ গেংষ্টাৰ লৰেন্স বিশ্বয়ৰ প্লেন বিকি আছিল ফাদিল। সবিশেষ তথ্য পানবেলাৰ ফাৰ্ম হাউচৰ সমীপত বলিউডৰ অভিনেতাজনক হত্যা কৰা ষড়যন্ত্ৰ কৰা লৰেন্স বিষ্ণয় গেংগৰ হিট লিষ্টত আছিল। ছলমান খান হত্যাকাণ্ড সংযুক্ত কৰিবলৈ ফাৰ্ম হাউচৰ ওচৰত অঞ্চলত লৰেন্স বিষ্ণয় গেংগৰ সদস্যক সংস্থাপিত কৰা হৈছিল। পঞ্জাৱ আৰক্ষীৰ মতে হিন্দু মুছৱালাক গুলীয়াই হত্যা কৰাৰ পূৰ্বে লৰেন্স বিষ্ণয় গেংগে ছলমান খানক হত্যা কৰিবলৈ প্লেন বি প্ৰস্তুত কৰিছিল। এই পৰিকল্পনা নেতৃত্ব দিছিল গোল্ডি ব্ৰা আৰু শেহতীয়াকৈ ভাৰত নেপাল সীমান্তত পৰা গ্ৰেপ্তাৰ হোৱা লৰেন্স বিষ্ণয় গেংগৰ শ্বুটাৰ কপিল তিনিচুকীয়াত কয়লাৰ খনিত নিহত 3 শ্ৰমিক। আজি
ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ তিনিচুকীয়াত কয়লাৰ খনিত নিহত 3 শ্ৰমিক। তিনিচুকীয়াৰ কয়লা খনিত নিহত 3 শ্ৰমিক, আন কেইবাজনো শ্ৰমিক গুৰুতৰ বাবে আহত। তিনিচুকীয়াৰ কয়লা খনিত নিহত 3 শ্ৰমিক, গেছ বিৰ্গত হৈ নিহত শ্ৰমিক 3জন। লেডুৰ কংগ্ৰেছ ফিল্ডৰ সমীপৰ কয়লা খনিত এই ঘটনা সংঘটিত হৈছে। নিহত বঙাইগাঁৱৰ যোগীগোপাৰ শ্বহীদুল ইছলাম হুছেইন আলী আৰু গোৱালপাৰাৰ ভগৱানৰ আছমত আলী। খালী হৈ আছে নগাঁও আৰক্ষীৰ বহু গুৰুত্বপূৰ্ণ পদ। ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ, খালী হৈ আছে নগাঁৱৰ আৰক্ষীৰ বহু গুৰুত্বপূৰ্ণ পদ। খালী হৈ আছে নগাঁও আৰক্ষীৰ বহু গুৰুত্বপূৰ্ণ পদ, নাই এজনো অতিৰিক্ত আৰক্ষী অধীক্ষক। অসমৰ এখন বৃহত্তৰ জিলা হিচাপে পৰিচিত নগাঁও জিলাৰ আইন শৃংখলা নিয়ন্ত্ৰণৰ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে আৰক্ষী। সঘনে অপৰাধজনিত ঘটনা সংঘটিত হোৱা নগাঁৱত বৰ্তমান আৰক্ষী বিষয়াৰ নাটনিৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। আশ্চৰ্যজনকভাৱে নগাঁও জিলাৰ বৰ্তমানে এজনো অতিৰিক্ত আৰক্ষী অধীক্ষক নাই। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ ৰূপে কৰ্মৰত ধ্ৰুৱ বৰাক প্ৰায় 3 মাহ পূৰ্বে অপৰাধৰ নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰাৰ পিছৰ পৰাই এই পদত আন কোনো নিযুক্তি প্ৰক্ৰিয়া এতিয়ালৈকে কৰা নাই।